হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলো ভালে আছে। মই মৃদুস্মিতাই পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কেইবাদিনো হ'ল ভিডিঅ' দিয়া হোৱাই নাই। আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এখন বেড কভাৰ আৰু ৩-৪টামান গাৰু বালিচ কৰিছিলোঁ, সেইকেইটাকে আজি আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। চাই থাকিব ভিডিঅ'টো, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে চাওঁচোন আহক মই কৰা বেড কভাৰ আৰু গাৰু বালিচ কেইটা। প্ৰথমে দেখাইছোঁ এইটো গাৰু কভাৰ। এইটো মই ভৰ্তি চিলাই কৰিছোঁ আৰু এইফালে কলিটো এনেকৈ কৰিছোঁ আৰু অলপ সেৰেঙাকৈ কৰি দিছোঁ পাতবিলাক। গৰম দিন হয়, সেইটো কাৰণে কৰোঁতে কেইবাদিনো লাগে। গৰমত ঘাম লাগি লাগি অলপমান লেতেৰা হৈ গৈছে, ধুই দিলে চাফা হৈ যাব। এইটো কেনেকুৱা লাগিছে জনাব। কাপোৰ আনি চিলাইছিলোঁ ঘৰতে। নেক্সট দেখাইছোঁ এখন বেডশ্বীট। এইখন হৈছে ডাবল বেডশ্বীট হয়, এনেকৈ এপাহি এপাহিকৈ কৰিছোঁ। আৰু এই দুটা হৈছে গাৰু কভাৰ। গাৰু কভাৰকেইটা ঘৰতে চিলোৱা হয় কাপোৰ কিনি। এইটো কুচমুচে খালে। এনেকৈ কৰি দিছোঁ গাৰু বালিচটো, দুটা চুকত দুপাহিকৈ। দুটা গাৰু বালিচ আৰু এখন বেডশ্বীট। বেডশ্বীটখন ডাবুল হয়। বেড কভাৰখন এইখনেই। এনেকৈ অলপমান মই পাৰি দেখাইছোঁ, ভৰ্তি চিলাই কৰা। ৰেড, য়েল্ল' আৰু এইকেইটা গাৰু কভাৰটো, দুটা গাৰু কভাৰ। এখন ডাবুল বেডশ্বীট হয়। এনেকৈ এপাহি এপাহিকৈ এনেকৈ কৰা আছে। এইটো এটা গাৰু কভাৰেই হয়। ইয়াৰ ডিজাইনটো মই অলপমান বেলেগকৈ দিছোঁ। ফিলটো মই কিনাৰত দিয়া নাই। এইটো চাওকচোন, ফিলটো মই এনেকৈ মাজতে দি দিছোঁ আৰু কিনাৰত এনেকৈ এপাহি এপাহিকৈ দি দিছোঁ সৰু সৰু গোলাপ ফুল। 4টা চুকত 4পাহ, আৰু ইয়াৰ ফুলপাহ মই গাঁঠি চিলাই কৰিছোঁ, এইটো দেখিছে। আৰু কিনাৰত মই এনেকৈ থিলি দি দিছোঁ জিলিকনিটোৰ বাবে। আৰু এইটো পাতখিলা মই ভৰ্তি চিলাই কৰিছোঁ। এইটো হৈছে কলি, গোলাপৰ কলি হোৱা নাই আৰু, মুঠতে ফুলৰ কলি আৰু। নতুন এটা ষ্টাইল দি চালোঁ, মোৰ বাৰু ভালেই লাগিছে, নিজেই কৰা যে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। এইটো আজিৰ ভিডিঅ'টো ইমানেই আছিল। এটা সৰু ভিডিঅ' আগবঢ়ালোঁ আপোনালোকৰ বাবে। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নিজে কৰা বস্তু যেতিয়া দেখুৱাওঁ লাগিয়ে থাকে, সেইটো কাৰণে দেখুৱাই দিলোঁ আৰু। আজিলৈ আহোঁ, পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।